আসসালামু আলাইকুম সকলোলৈকে পবিত্ৰ ৰমজান মাহৰ বহুত শুভেচ্ছা যাচিলোঁ। আজি আপোনালোকৰ মাজলৈ ইফতাৰত খাব পৰা বা ৰাতি ভাতৰ লগত খাব পৰাকৈ বিটৰ বৰা ৰেচিপি লৈ আহিলোঁ। এই বিটৰ কাটলেট কেইটা আহকচোন কেনেদৰে বনাই চাওঁ। যিসকলে বনাই জানিবই, যিসকলে বনোৱা নাই এনেদৰে বনাই চাব, বহুত বেছি সোৱাদ লগা। তাৰ বাবে মই বিট এটা ভালদৰে ধুই এয়া সালাড কৰা ৰুকনিত এনেদৰে ৰুকি ল'লোঁ। এইফালে মই পিঁয়াজ, মানধনিয়া পাত, আদা নহৰু পেষ্ট, জলকীয়া এটা, বাদাম আৰু বিটখিনি লৈ ল'লোঁ। বিটৰ পৰিমাণ অনুযায়ী বাকী বস্তুখিনি লৈ ল'লেই হ'ব। এইফালে মই পেন এখনত পৰিমাণ মতে ৰিফাইন দিছোঁ। আপোনালোকে এইখিনি ঘি বা বাটাৰত ইচ্ছা কৰিলে ঘি বা বাটাৰতো ভাজিব পাৰে, মই ৰিফাইনতে ভাজিম। এয়া বহুত বেছি দিব নালাগে, একেবাৰে কম পৰিমাণে। নিমখ আৰু ধনিয়া গুড়ি আৰু চাট মছলা, মই বহুত বেছি মছলা দিয়া নাই। আপোনালোকে জলকীয়া বা মছলা বেছিকৈ খালে বেছিকৈ দিলেও হ'ব। এয়া মই একেবাৰে কম জুইত এইখিনি ভাজি থকাত ইয়াত এচামুচ আদা নহৰু পেষ্ট দি সেইখিনি একেবাৰে কম জুইত বহাই দিছোঁ সিজি যোৱালৈ। আলুখিনিও মই বইল কৰি লৈ ইয়াত দি দিলোঁ। এইখিনি পেনখনত ভালদৰে আৰু 5 মিনিট সময় ভাজি ল'ম। এইখিনি ভাজি হৈ যোৱাত মই এখন এয়া কাঁহীত উলিয়াই লৈ এইখিনি মই ভালদৰে কাটলেট বনোৱাৰ বাবে এনেদৰে লৈ ল'লোঁ। এয়া চাওকচোন, এনেদৰে মই বনাই ল'লোঁ। আপোনালোকে যিকোনো শেপত দিব পাৰে, মই এনেদৰে চিম্পলকৈ দি ইয়াত তেলত গোটেইখিনি দি দিছোঁ। কম জুইত দিব, বহুত জুই দিলে দৈ যাব পাৰে। এয়া এইফালে মিডিয়াম জুইত দি ধুনীয়াকৈ এইখিনি মই ফ্ৰাই কৰি ল'লোঁ। আপোনালোকে এনেদৰে ইফতাৰৰ সময়ত বা ৰাতি ভাতৰ সময়তো খাবলৈ বনাই চাব পাৰে, বহুত বেছি সোৱাদ লগা হয়, হেল্থিও হয়। আৰু মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় কমেণ্ট বক্সত জনাব। আৰু নতুন ৰেচিপিৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই অল কৰি থ'ব।